বাহিৰত নথকা ল'ৰাটো আজি হোষ্টেলত থাকিবলৈ ওলাইছে। কি খাব, কেনেকৈ থাকিব, চিন্তাটো হ'বই। এই সৰু ল'ৰা নহয় দেখি মিলাই ল'ব আৰু অসমে অলপ খেলি মেলি হ'বই দেচোন। ড্ৰাইভাৰ হৈ মই এখন গাড়ী চম্ভালো আৰু সি মোৰ ভাগিন হৈ সেইবোৰ চম্ভালিব নোৱাৰিব নেকি? তই চলোৱা গাড়ীখন আৰু তাৰ জীৱনৰ গাড়ীখন একেই বস্তু নেকি? বল 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 ভাগিন বল বল। এইজনী আকৌ সেই কইনা উলিয়াই দিয়াৰ দৰে কান্দিছে। কিয় কান্দিছ ভণ্টি? আৰে মই আহি থাকিম নহয়। ভালকৈ থাকিবি। আৰু মুখাখন আকৌ কিয় লগত লৈছ? তাত ভাওনাও পাতিবি নেকি তই? মোৰ ভগৱানটোক মই লগত নিবই লাগিব মামা। ভগৱানে নৰসিংহৰ ৰূপ লৈ ডাক্তৰক বচাইছিল, মোকো বচাবই মুখা ভগৱানে। মা মই যাওঁ। যা, হিয়া উজাৰিটোক আশীৰ্বাদ দিছো। আমাৰ সকলোৰে সপোনবোৰ পূৰাই তই ঘূৰি আহ। আজি দেউতাৰে থকা হ'লে কিমান আনন্দ পালে হয়, কিমান গৌৰৱেৰে মানুহক ক'লে হয় মোৰ ল'ৰা ডাক্তৰ হ'ল। হ'ব যা, দেউতাৰে দিব লগা আশীৰ্বাদখিনি মই যোগ কৰি দিছো। ভাগিনা দেৰি হ'ব এতিয়া, সোনকালে যাওঁ না। চকু পানীখিনি মচ যোৱাৰ সময়ত এইবোৰ চাই যাব পাৰোঁ নেকি কচোন? ঐ ডাক্তৰ হৈ যেতিয়া উভতি আহিম নহয়, প্ৰথম ইনজেকশ্যনটো মই তোকে পোষ্ট কৰিম, হ'বতো? যাতে তোৰ চকুত পানীখিনি নাইকিয়া হৈ যায়। বল বল অলপ আগবঢ়াই দিবি বল। ল'ৰাক তাৰ মানে ডাক্তৰ কৰিবাই? তুমিওতো কম সাহসী নাৰী নোহোৱা। জীৱনটো ধূলি বালি বোকা পানীৰ লগত উমলি উমলি এতিয়া ৰাজকাৰেঙত ৰাজমাতৃ হ'বলৈ হেঁপাহ। সন্তানক লৈ পিতৃ মাতৃৰ সপোন থাকিব। এই সপোনবোৰেই হ'ল আশা, এই সপোনবোৰেই হ'ল হেঁপাহ। আমাৰ হেঁপাহবোৰত তোমাৰ পুৰণি কিয় উঠিছে মই বুজা নাই। নাই 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 নাই, পুৰণি উঠা নাই, ভাল পাইছো। দৰিদ্ৰৰ ঘৰত মুকুতা জিলিকিছে, জিলিকক, মোৰ বেয়া পাব লগা একো নাই নহয়। কিন্তু মুকুতাৰ পোহৰ চাতি মোৰ ঘৰলৈ যোৱাটো মই কিন্তু সহ্য কৰিব পৰা নাই। এই নন্দ শইকীয়াই হীৰাৰ চিটুকনি চাব, মুকুতাৰ পোহৰ নাচায়। মই একো বুজা নাই নন্দ, তুমি কি ক'বলৈ আহিছা? মোৰ এজনীয়ে ছোৱালী, তাই ভগা জুপুৰিৰ ভগা পীড়াত বহি ভাত খাব নোৱাৰে। কেঁচা খৰি খুৱাই খুৱাই কাৰোবাক ভাত ৰান্ধি খুৱাব নোৱাৰে। গতিকে সাৱধান, তোমাৰ ল'ৰা ডাক্তৰ হওক নতুবা MLA মিনিষ্টাৰ হওক, এই ঘৰখন মোৰ ছোৱালীৰ বাবে এটা বিগ জিৰ'। বুজিছা নহয়? ওচৰ চুবুৰীয়া এজন হৈ আমাৰ প্ৰতি ইমান নিৰ্দয়ভাৱে কথা ক'ব পাৰিবা বুলি ভবা নাছিলো। এতিয়ালৈকে মোৰ হৃদয় এখন আছে বুলি মই ভাবি আছো, কিন্তু যিদিনা শুনিম তোমাৰ ল'ৰাই মোৰ ছোৱালীৰ চকুলৈ এবাৰ চাইছে, মোৰ হৃদয়খন কিন্তু সেইদিনা পাথৰ হ'ব, পাথৰ। তাৰ এটা এটা ভোক যেতিয়া তোমাৰ ল'ৰাৰ গাত পৰিব, সি যন্ত্ৰণাত চিঞৰিব, তেতিয়া কিন্তু কোনো মাকৰ হিয়া ভঙা কান্দোন খুন্দিবলৈ ওচৰ চুবুৰীয়া বুলি মই দৌৰি নাহো। ইমান অহংকাৰ ভাল নহয় নন্দ। সৰুৰে পৰা উমলি জামলি ডাঙৰ হৈছে সিহঁত। সিহঁতৰ মনৰ ভিতৰত কিবা যদি আছেও মই নাজানো। তুমি যেনেকৈ তোমাৰ ছোৱালীৰ দেউতাক, ময়ো ল'ৰাৰ মাক। কথা দিছো, মোৰ ল'ৰাই তোমাৰ ছোৱালীৰ চকুলৈ আৰু কোনোদিন নাচায়। যদি তোমাৰ ছোৱালীয়ে তাক চাবলৈ দৌৰি আহে, তেতিয়া ময়োতো কিবা এটা কৰিব লাগিব। কোৱা, কি কৰিম? মোৰ ছোৱালীক মই শাসন কৰিম। শাসনৰ শিকলিডাল ছিঙি আহিব। তোমাৰ ল'ৰাৰ গাত ইমান জোৰ নাই যে তাই মন্ত্ৰমুগ্ধৰ দৰে দৌৰি আহিব। আহিব যদি সিহঁতৰ মৰম আছে। সেইদিনা কিন্তু তোমাৰ দৰে মই তোমাৰ ছোৱালীৰ গাত মই পাথৰ নামাৰো, ফুল ছটিয়াম। আদৰি আনি মই মোৰ বোৱাৰী বুলি। কি ক'লা? নিচিঞৰিবা। যদি পাৰা তোমাৰ ছোৱালীৰ আগত এই চিঞৰ মাৰাগৈ, চিঞৰি চিঞৰি কোৱাগৈ, গালি পাৰাগৈ। নিজৰ ছোৱালীৰ আশা কল্পনাৰ হেঁপাহ সকলোবোৰ চিঞৰি চিঞৰি তোমাৰ অহংকাৰৰ বাকচত ভৰাই তলা মাৰি থোৱাগৈ। সেদিন মোৰ ল'ৰা ডাক্তৰ হৈ উভতি আহিব। সেই বাকচটোৰ তলা ভাঙি তোমাৰ ছোৱালীক উলিয়াই আনিব। ভগা তলা চাবিটোৰ হাতত লৈ তুমি সেইদিনা হুক হুকাই কান্দিব লাগিব, কান্দিব লাগিব। কলৈ যাও? অলপ কাম আছে। দেউতাই তোক
ঘৰত থাকিবলৈ কৈছে আলহী আহিব আৰু আলহীৰ ওচৰত মোক বিক্ৰী কৰিব পাগলীৰ দৰে কথা নকবি কেনেকৈ ক'ব লাগে কিমানবাৰ কৈছোঁ মোৰ বিয়াৰ কথা কোনেও ভাবিব নালাগে মোৰ এটা নিজস্ব মন আছে বিবেক আছে সেইবোৰ বাদ দে ছোৱালী হৈছ যেতিয়া এঘৰলৈতো যাবই লাগিব দেউতাক কোৱা মানে তই বিয়া হৈ গ'লে কিমান লাভ হ'ব জান দেউতাক পুলিচ অফিচাৰ ল'ৰা হ'ল ডাক্তৰ আৰু তই হলি এটা গুণ্ডা ভণ্টি মোৰ বিয়া হ'লে আনৰ লাভ নহ'লেও তোৰ গুণ্ডামি কৰিবলৈ লাভ হ'ব ঘৰতে এজন পুলিচ অফিচাৰ এটা গুণ্ডা নায়ক হ'বলৈ তোৰ সুবিধা হ'ব দেউতাই কিছুমান চোৰাং ব্যৱসায় আৰামত চলাই যাব পাৰিব তোক ঘৰত ৰাখি কাৰোবাৰ প্ৰেমিকা হৈ থাকিব দিব নোৱাৰো গতিকে কাৰোবাৰ পত্নী হ'বলৈ উলিয়াই দি মই মোৰ কৰ্তব্য কৰিব ওলাইছোঁ ভিতৰলৈ যা অলপ পাছত আলহী আহি পাব দেউতাৰা হিচাপে এটাই আশা কৰোঁ মোৰ মান সন্মান তই জীয়াই ৰাখিবি মোৰ কি লাভ হ'ব মোৰ মন মগজু চব দলিয়াই দি বন্ধ কোঠালিত বন্দী হ'ব লাগিব দাদা দেউতাৰ ওচৰত হাত জোৰ কৰিবলৈ এই মুহূৰ্তত মোৰ মন যোৱা নাই যিজন দেউতাই নিজৰ সন্তানৰ সুখ দুখৰ পৃথিৱীখন অধ্যয়ন কৰিব নাজানে নিজৰ অহংকাৰ গৰ্বক লৈ ব্যস্ত থাকে সেইজন দেউতাৰ ওচৰত মই হাত জোৰ কৰি প্ৰাৰ্থনা কৰিব নোখোজো কিন্তু তইতো মোৰ দাদা হয় মোৰ অসহায় অৱস্থাটো তইতো অকণমান বুজিবলৈ চেষ্টা কৰিব পাৰ হাত জোৰ তোকেই কৰিছো দাদা সেইবোৰ বিয়া